আজি ভিডিওটোৰ মেইন টপিকটো হৈছে ৰামছৰ সাইট অফ ইণ্ডিয়া ভাৰতৰ যি ৰামছৰ সাইটসমূহ আছে তাৰ ওপৰত ডিসকাস কৰা হ'ব ৰামছৰ সাইট মানে কি হয় ৰামছৰ সাইট ইজ এ wetland area that has been recognized as internationally important 1971 চনত ইয়াৰ কনভেনশনছ হৈছিল The treaty for the Ramsar Convention was signed in 1971 but was implemented from the December 1975 চনত ইয়াক কি কৰা হৈছিল ইমপ্লিমেন্ট কৰা হৈছিল World Wetland Day 2nd February 2024 কি কৰা হৈছিল World Wetland Day হিচাপে 2024 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হৈছিল সমগ্ৰ বিশ্বত Be from 1982 to 2013 a total of 26 Ramsar sites were created in India ভাৰতত কিমানখন Ramsar site গঠন কৰা হৈছে 26 is the right answer 26 এটো ইম্পৰ্টেন্ট হয় যে 1982 চনৰ পৰা 2013 চনৰ ভিতৰত ভাৰতবৰ্ষত 26 খন Ramsar site গঠন কৰা হৈছিল Next যদি আমি চাও wetland provides habitat to fishes reptiles birds and the other creatures wetland বিলাকত কি থাকে আমি জানোই সকলো মাছ থাকিব পাৰে তাত যি কোনো পানীত থকা জীবজন্তু বিলাক থাকিব চৰাই থাকিব পাৰে largest Ramsar site ভাৰতত থকা largest Ramsar site খনৰ নাম কি সুন্দৰবন আৰু হেয়া ক'ত আছে ওয়েস্ট বেংগলত আছে smallest Ramsar site হৈছে ৰেণুকা লেক হিমাচল প্ৰদেশত আছে জম্মু এণ্ড কাশ্মীৰত 5খন Ramsar site আছে লাডাখত 2খন আছে হিমাচল প্ৰদেশত 3খন আছে আৰু তাৰো ৰেণুকা লেক is the biggest 2005ত গঠন কৰা হৈছিল It was included in the Ramsar list on the 8th November 2005 পাঞ্জাবৰ Ramsar site হৈছে 6খন পাঞ্জাবৰ Ramsar site কেইখন হৈছে 6খন আৰু তাৰে ৰূপৰ wetland বহুত important and Kanjali wetland in the second important Ramsar site উত্তৰাখণ্ডৰ Ramsar site Assam Conservation Reserve বুলি কোৱা হয় হাৰিয়ানা ভিন্দৱাস এণ্ড সুলতানপুৰ ৰাজস্থানৰ Ramsar site বুলি ক'ব পাৰো আমি কেওলাদেও নেশনেল পাৰ্কৰ যাৰ আনটা নাম আছে ভাৰতপুৰ বাৰ্ড সেঞ্চুৰী সাম্ভাৰ সেল্ট লেক এণ্ড গুজৰাটৰ যদি আমি চাও Ramsar site কি হয় নল সৰোবৰ বাৰ্ড সেঞ্চুৰী বা থোলা লেক ওয়াইল্ড লাইফ সেঞ্চুৰী এণ্ড দা ৱাধৱানা বাৰ্ড সেঞ্চুৰী ইজ দ্য ইম্পৰ্টেন্ট মধ্যপ্ৰদেশৰ যদি আমি চাও মধ্যপ্ৰদেশৰ হৈছে 5খন Ramsar site আছে ইছৱান্ত সাগৰ ভোজ লেক শিৰপুৰ লেক সাক্ষা সাগৰ এণ্ড দা লাষ্টখনৰ নাম হৈছে টাৱা মধ্যপ্ৰদেশৰ কেইখন Ramsar site আছে আমি মনত ৰাখিব লাগিব 5খন আছে নেক্সট যদি আমি চাও মহাৰাষ্ট্ৰৰ লোনাৰ লেক ইজ দ্য ইম্পৰ্টেন্ট লোনাৰ লেক যেটো আমি বহুতো কম্পিটিটিভ এক্সামত এই কোৱেশ্চনটো দেখা পাও লোনাৰ লেক কোনখন ৰাজ্যৰ Ramsar site তেতিয়া আমি ক'ব লাগিব মহাৰাষ্ট্ৰ গোৱাত এখনে আছে আৰু সেইখনৰ নাম হৈছে নন্দা লেক কি নন্দা লেক ইজ দ্য লেক ইন Kakora Goa has become the first Ramsar site in Goa on the June 8 2022 next Karnataka 3খন আছে সেই 3খনৰ নাম হৈছে Anka Samudra and the Agnasini Magadi Kerala Bhimabandat lake in the longest lake in the India designated as the Ramsar site 2002 Tamil Nadu has the highest number of the Ramsar site in the India আৰু বৰ্তমান Tamil Nadu 18খন Ramsar site আছে Andhra Pradesh Kuleru Lake Andhra Pradeshৰ Kuleru Lake বহুত ইম্পৰ্টেন্ট হয় and Odisha আছে Ansupa Silka and Tampara Odisha West Bengal থকাখনৰ নাম হৈছে East Kolkata wetland and the Sundarbanৰ কথাটো আমি অলপ আগত ডিসকাস কৰি আইছিলো Sundarban wetland is the most important code আছে West Bengaলত আছে Sundarban has declared as the World Heritage Site in the 1987 and it was designated as one of the Ramsar site in 2019 next Bihar Kabar Tal Bihar খনৰ নাম কি Kabar Tal
নেক্সট যদি আমি চাওঁ অসমৰ বিষয়ে অসমৰ এখনেই আছে আৰু সেইখনৰ নাম হৈছে কি দীপৰ বিল অসমৰখনৰ নাম কি দীপৰ বিল Assam only Ramsar site is a permanent lake in a former channel of the Brahmaputra river to the south of the main river. Next Tripura jodi ami sao Rudrasagar lake Tripura khonor naam ki Rudrasagar lake and a Mizoramor ekhone ase hekhono naam hoise Pala wetland.